वेलकाम बैक टू माई यूट्यूब चैनल बी ब्लॉग 02 गाइज आज মানে বম্বো পাৰ্ক বুলি কোৱা হয় তো ইয়াতে ৰাস্তাৰে যাব লাগিব সিধাকৈ আৰু ইপিনে আছে মেইন ৰোড এনেকৈ বলৈ গৈ থাকিম বাৰু তো কেনেকুৱা কি আছে আপোনালোকলৈ নিশ্চয় মই শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু ইপিনে আছে দোস্ত মানে পানী পৰি আছে ন গাইজ মানে চাওক বৰষুণত ভিজি মানে অৱস্থা নাইকিয়া হৈছে আৰু ইমানে বৰষুণ ইমান টাইম বৰষুণ পৰিছে ন গাইজ মানে ইয়াৰ পৰা ওলাব নোৱাৰি আছো তো এতিয়া অলপমান বৰষুণৰ পৰা সাৰ পাইছোঁ বাৰু তথাপিও মানে বৰষুণটো এৰা নাই এনেকুৱা বৰষুণ দি আছে একো নাই বাৰু বহুত সময় ৰখিছোঁ এতিয়া আহি পাই গ'লোঁ বম্বো পাৰ্ক একচুৱেলি ৰাংচাপাৰা বুলি কোৱা হয় তো গোৱালপাৰা জিলাৰ আটাইতকৈ সুন্দৰ পৰিৱেশ গাঁও এইখনেই হয় তো ইয়াতে কেনেকুৱা ধৰণৰ কেনেকুৱা বস্তুবোৰ বনাইছে মই আপোনালোকলৈ শ্বেয়াৰ কৰি আছোঁ তো গাইজ ভিডিঅ'টো একদম সকলোৱে চাই থাকিব আৰু এইপিনে দেখিছে ৱেলকাম টু তো মজা তো ধুনীয়া লাগিছে আৰু এইখন এখন ধুনীয়া গেট প্ৰথম সন্মুখত আহিয়ে এইখন দেখা পাব আপোনাক ইমান ধুনীয়াকৈ বনাই ৰাখিছে আহিয়ে প্ৰথম ষ্টেটত আপুনি এনেকুৱা পাব আপোনালোকে যদি আহে ইয়াতে তো ইমান ধুনীয়া লাগিছে ন গাইজ মানে তো কিমান ধুনীয়াকৈ বনাই ৰাখিছে অভাৰ ব্ৰিজ হয় তো বহুত ধুনীয়াকৈ বনাইছে চাওক গাইজসকল ইয়াতে এনেকুৱা টুল পাব যদি আহে আপোনালোকে আহিব খোজে চাওক কিমান ধুনীয়াকৈ বনাইছে দুখনকৈ টুল আছে বাৰু ইয়াতে যদি আপোনালোকে ইয়াতে আহিব খোজে আহিব পাৰে তো বহুতেই ধুনীয়া বস্তুবোৰ ইয়াতে সজাই ৰখা হৈছে মানে ধুনীয়া ঘৰবোৰ আপোনালোক এটা বহুতেই ভাল লাগে গোৱালপাৰা জিলাৰ ভিতৰত তো এইখনেই হয় তো ৰাংচাপাৰা আটাইতকৈ ধুনীয়া সুন্দৰ পৰিৱেশ আৰু সুন্দৰ গাঁওখন পাৰ্কিং এৰিয়া হয় এইটো গাড়ী হৈ গ'ল পাৰ্কিং তো এতিয়া যাব লাগিব আৰু আগলৈ তো একচুৱেলি তো বহুত এনেকুৱা আছে আৰু গাড়ী কিবাখনো আছে ইয়াতে মানে এইখন গাড়ী বনাইছে ন কি বনাইছে এইখন হেলিকপ্টাৰ হয় তো গাইজ মানে ইয়াত দেখাই দিছোঁ সম্পূৰ্ণ ফাইনেলি আহি পাই গ'লোঁ এতিয়া বম্বো পাৰ্কখন মানে বম্বো পাৰ্ক হয় তো এইখনেই হয় এতিয়া বম্বো পাৰ্কৰ ভিতৰত মানে একদম সোমাইছোঁহি এনেকুৱা ঠাই পাব আপোনালোকে ফাৰ্ষ্ট টাইম আহি কেনে এইপিনে আছে দোকান এনেকৈ ধুনীয়াকৈ এইবিলাক বাহিৰে ধুনীয়াকৈ বনাই ৰাখিছে তো এইবিলাক গাছত এনেকুৱা তো ধুনীয়াকৈ পানীটো ওলাই আছে বাৰু তলৰ পৰা সকলোবোৰ এনেকুৱা বেলেগ টাইপত ধুনীয়াকৈ বনাই ৰখা হৈছে ইয়াতে মানে এনেকৈ ধুনীয়াকৈ বনাই ৰাখিছে ন গাইজ মানে একদম বহুতেই ধুনীয়া তো বাৰু সকলো পিনে চাৰিওপিনে মানুহৰ ঘৰ আছে তো তাৰ কাষে এনেকুৱা নাৰ্চাৰী ফুল গছ কিবাকিবি বহুতেই ধুনীয়াকৈ এনেকৈ বহা ব্ৰেঞ্চৰ দৰে প্ৰতিটো ব্ৰেঞ্চৰ কালাৰিং বেলেগ মানে ধুনীয়াকৈ বনাই ৰাখিছে ফাইনেলি গাইজ এতিয়া ৰাংচাপাৰাৰ ভিতৰলৈ মানে সোমাই যাম এইটো ৰাস্তাৰে যাব লাগিব ৰাংচাপাৰা বম্বো পাৰ্কৰ পৰা এতিয়া ওলাই আহিছোঁ তো ফাইনেলি এতিয়া যাম এইটো চিধা ৰাংচাপাৰালৈ আৰু গাইজ এইপিনে চাওক এইটো গছৰ ওপৰত মানে ইমান ধুনীয়াকৈ ঘৰটো বনাই ৰাখিছে ধুনীয়া বস্তুবোৰ বনাই ৰাখিছে ন গাইজ মানে কি ক'ম আৰু বহুতে ভাল লাগি যায় এয়া চাওক একদম ষ্টেচন যেন বনাই ৰাখিছে আৰু সকলোখিনি বস্তু বাহিৰে মানে ইমান ওপৰত ইমান ধুনীয়াকৈ বাঁহবোৰ কালাৰিং কৰিছে আৰু ইমান ওখকৈ বনাইছে ন গাইজ বাৰু চাংঘৰৰ পৰা এতিয়া নামি আহিলোঁ চাওক হে কি লেভেলত ঘূৰি আছে এইটো কি কানেকশ্যনটো আছে কি মানে তো এইখনে হয় মেইন যিখন গেট হয় ইয়াতে এনেকৈ ধুনীয়াকৈ বনাই ৰাখিছে আৰু চাওক এইখন কাউণ্টাৰ তো টিকেট ঘৰ হয় এণ্ট্ৰি টিকেট ড্ৰেছ 10 টকাকৈ লাগিব যদিও কোনোবাৰ কেছ নাথাকি ইয়াতে ফোন পে' হওক গুগল পে' হওক তো ধুনীয়াকৈ কি লেভেলত বনাইছে হে চাওক বস্তুটোৱে মাই গড কিমান ধুনীয়া তো পৰিৱেশ চাওক সুন্দৰ পৰিৱেশ ইমান ধুনীয়া এনেকুৱা ব্ৰেঞ্চ পাব ইয়াতে আহিলে আপোনালোকে দেখিবলৈ ইয়াতে বহি ৰেষ্ট কৰিব পাৰে এতিয়া মেইন ভিউ পইণ্টলৈ আহিছোঁ এতিয়া মজা এইটো মানে ভিউ পইণ্টে বনাইছে এইপিনে আছে পথাৰ কিমান ধুনীয়া ভিলেজ এৰিয়া
পাৰ্কৰ পৰা ওলাই আহিলোঁ মানে একদম ফিল্ডলৈ তো আগলৈ থৈছোঁ বাৰু গাড়ী পাৰ্কিং তো ইমান চাফ চিকুণ ন গাইজ মানে কি ক'ম আৰু একদম দেখা পাইছে চাগে এয়া কিমান ধুনীয়া ফিল্ডখন বহুতেই ধুনীয়া দিছোঁ বাইকখনত তো বাইক ল'ব লাগিব ইয়াতে পাৰ্কিঙত আছে তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিম বুলি ভাবিলোঁ আৰু এনেকুৱা পালে ভিডিঅ'টো তো আপোনালোকে ছাপোৰ্ট কৰক মৰম দিয়ক আশীৰ্বাদ কৰক যাতে ভিডিঅ'বোৰ আগলৈ বহুত ভালকৈ বনাব পাৰোঁ মই নতুন ব্লগাৰ হয় তো অলপ ভুল হ'লে কিবা তো মাফ কৰি দিব আজিলৈ ভিডিঅ'টো ইমানেই তো নেক্সট আৰু এটা ধুনীয়া ধামাকাদাৰ ব্লগত আহি আছোঁ তো